নমস্কাৰ মই চন্দ্ৰকান্ত তাইৰে কৈছো লখিমপুৰ গুৱাহাটীৰ পৰা হয় চন্দ্ৰকান্ত তাই দুলাল মালকীৰ সাধু একাদশী ৰাতে আখৰা গৰমা চালে এই গীতটি শুনিব বিচাৰিছো নিশ্চয় নিশ্চয় আমি আপোনাৰ লগতে আনচৰ তাকো শুনাম কওকচোন ডাঙৰীয়া এতিয়া স্কুলৰ কাম কাজৰ লগতে অন্যান্য কেনেকুৱা ধৰণৰ কাম কাজত জড়িত হৈ আছে স্কুলৰ কাম কাজৰ লগত জড়িত আৰু তাৰপিছত মই অন্যান্য ৰাজহুৱা অনুষ্ঠানসমূহ জড়িত আজৰি সময়ত নিজৰ বাৰী কৰি খেতি পথাৰটো অকণমান মন দিওঁ এনেধৰণে মানে আছো আৰু মই সচৰাচৰ ৰেডিঅ'ৰ লগতে জড়িত বিশেষকৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ লগতে অন্তৰা অনুষ্ঠানৰ চিঠিপত্ৰ লিখো বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি আৰু ডাক পখিলীটো তেনেধৰণে নিয়মীয়া চিঠিপত্ৰ লিখো যুৱবাণী ডাকঘৰৰ অনুষ্ঠানত তাৰপিছত ঘৰৰ সাতপৰি সময়ত আৰু চাহগছৰ আৰে আৰে মই নিয়মীয়া ফোন কৰোঁ এনেধৰণে মই ৰেডিঅ'ৰ লগত জড়িত আৰু আমাৰ এই নতুন বছৰটোত ঠিক তেনেধৰণে আমি ৰেডিঅ'ৰ লগত জড়িত হৈ বিভিন্ন ভাৱ বিনিময় শ্ৰোতাৰ লগত অনাতাঁৰ কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ লগত এনেধৰণে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত মানে নিজৰ ভাৱ বিনিময় আৰু নিজৰ মনৰ কথাও ৰাইজৰ লগত প্ৰকাশ কৰি এনেধৰণে আগুৱাই যাওঁ বুলি মোৰ মনৰ পৰিকল্পনা তেনেধৰণৰ আৰু নিশ্চয় নিশ্চয় এই গীতটি মই অনাতাঁৰ মৰম পৰিয়ালৰ সদাৰাম লালুং ভাইকন মুণ্ডা বিনোদ গগৈ বদিন সূত্ৰধৰ অজিত কুমাৰ শৰ্মা ফাল্গুনী বৰঠাকুৰ চিত্তৰঞ্জন দাস নিতুদেৱ নকুল গগৈ মাজুলী শইকীয়া বাবু দৈমাৰী দীপক মৰাণ জানমণি কলি কৰিশ্মা নৰ জয়বৰ পাংগিং ৰণতি দত্ত মহেশ্বৰ চুতীয়া পুতুল চুতীয়া হৰেশ্বৰ ৰাভা প্ৰকাশ হাজং অতুল নৰ পবিত্ৰ আত্মাচাৰ্য নিৰঞ্জন হাজৰিকা প্ৰণালী বৰা আদিলৈ উপহাৰ দিব তেন্তে আমি অতাইলৈকে গীতটি হয় ধন্যবাদ ধন্যবাদ